নমস্কাৰ আপোনালোক সকলোকে ইউটিউব চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আগৰ ভিডিঅ'টোত আমি ওৰেল কেঞ্চাৰ বিষয়ে বহুত চমুকে জানিছিলোঁ বা কথা পাতিছিলোঁ, কিন্তু আজিৰ ভিডিঅ'টোত আমি ওৰেল কেঞ্চাৰ বিষয়ে ডিটেইলছত কথা পাতিম। চ' তেনেহ'লে আহকচোন আজি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। প্ৰথমতে যেনেকৈ মই কৈছিলোঁ যে ওৰেল কেঞ্চাৰ মানে মুখৰ ভিতৰত যিটো কেঞ্চাৰ হয় বেমাৰ, সেইটো ওৰেল কেঞ্চাৰ বুলি কোৱা হয়। তাতে কেইবাটাও কাৰণ আছে। প্ৰথম চবতছে ডাঙৰ কাৰণটো হ'ল টবেকো প্ৰডাক্টছ, গুটকা আৰু তামোল যোনটো খোৱা যায়, এইকেইটা মেজৰ কাৰণ হয়। তাৰ লগত এলকহল আছে, জলকীয়া যিটো বহুত বেছি পৰিমাণে ৰঙা জলকীয়াটো খালে হ'ব পাৰে, বা এটা জেগাত যদি কণ্টিনিউৱাছলি ট্ৰমা বা দুখ পাই থাকে মুখৰ ভিতৰত, সেইটো এটা সময়ত গৈ কিনে কেঞ্চাৰ কৰিব পাৰে। আৰু যিটো ইন্ট্ৰিনছিক বা যিটো আমাৰ শৰীৰৰ ভিতৰত, বাকীকেইটাতো আমি বাহিৰৰ যিকেইটা কাৰণ সেইকেইটাৰ কাৰণে হয়, কিন্তু কিছুমান আমাৰ ভিতৰতো আছে, সেইটো কাৰণেও হ'ব পাৰে। যেনেকৈ জেনেটিক্স, আমাৰ যদি ফেমিলিত কাৰোবাৰ আছিলে তেনেহ'লে জেনেটিক্স জিনেদি পাছ ডাউন হয়, আমাৰ নেক্সট জেনেৰেশ্যনটোতো পাই যায়। দ্বিতীয়টো হ'ল ইমিউনো ছাপ্ৰেশ্যন, যেতিয়া আমাৰ বডিৰ নিজৰ ইমিউন ছিষ্টেমটো ডাউন হৈ যায়, তেতিয়া কেঞ্চাৰ চেলছবোৰে বাঢ়িবলৈ সহজ পায়। এটা হ'ল জেণ্ডাৰ, যেনেকৈ মতা মানুহৰ তাত বা মেল জেণ্ডাৰটোত এইটো বস্তু বহুত বেছিকৈ দেখা যায় কম্পেয়াৰ্ড টু ফিমেলছ। এই কেইটামান কাৰণ হ'ল ওৰেল কেঞ্চাৰৰ। ইয়াৰ লক্ষণসমূহ কি হয়? প্ৰথম কথাটো হ'ল যে ওৰেল কেঞ্চাৰ যোনটো হয় ইনিচিয়েল ষ্টেজত বিষ নহয় কাৰণে মানুহে একোৱেই গম নাপায়। ডক্টৰৰ ওচৰত তেতিয়াহে মানুহে যায় যেতিয়া বিষ হ'ব ধৰে বা মুখৰ ভিতৰত কিবা গ্ৰ'থ বা কিবা টিউমাৰ নিচিনা বা গ্ৰ'থ নিচিনা কিবা দেখা পায় বা কমফৰ্ট ফিল কৰে, খাবলৈ দিগদাৰ পায়, পানী খাব দিগদাৰ পায়, নহ'লে মুখখন খুলিবলৈ দিগদাৰ পায়। এইকেইটা যেতিয়া মানুহে ডিফিকাল্টিজ ফেচ কৰে, তেতিয়াহে মানুহ ডক্টৰৰ ওচৰলৈ যায়। এতিয়া ইয়াৰ ট্ৰিটমেণ্ট কি হয়? ইয়াৰ কেইবাটাও ট্ৰিটমেণ্ট আছে। ট্ৰিটমেণ্ট পচিবল হয়, কিন্তু যদি একেবাৰে লাষ্ট ষ্টেজত যায় বহুত বেছি দিগদাৰ হয় যে ডক্টৰবোৰৰ কাৰণে এজন পেচেণ্টক বচোৱাটো। চ' প্ৰথমটো হ'ল ৰেডিঅ'থেৰাপি, যিটো ৰেডিয়েশ্যন হয়, ৰেডিয়েশ্যন দি কিনে সকলোৱে চাগে জানে ৰেডিঅ'থেৰাপি বুলি কয়, এটা ৰেডিয়েশ্যন দিয়া হয়। সেই ৰেডিয়েশ্যনটো দি ট্ৰিটমেণ্টটো কৰা হয়। তাৰপিছত কিম'থেৰাপি মানে দৰৱ দিয়া হয়, মেডিচিনছ খাবলৈ দিয়া হয়, সেইটো এটা সকলোৱে জানে। 3 নম্বৰটো হ'ল চাৰ্জাৰী, যে য'ত যি গ্ৰ'থটো হৈছে সেইটো কাটি উলিয়াই দিয়ে, কিন্তু চাৰ্জাৰী অকলে নকৰে, তাৰ লগত হয়তো ৰেডিয়েশ্যন থেৰাপি বা কিম'থেৰাপিটো এড কৰি দিয়ে। এতিয়া এটা কথাটো হ'ল যে এইটো বস্তু প্ৰিভেণ্ট কৰিব পাৰি নে নোৱাৰি? কি কেঞ্চাৰ হ'লেই মানুহ এটা মৰি যাব বা ট্ৰিটমেণ্ট নাপাব সেনেকুৱাটো একো নহয়, কিন্তু এইটো ইনিচিয়েল ষ্টেজতে প্ৰিভেণ্ট কৰিব পাৰি। এতিয়া ইয়াত যিটো মুখৰ ভিতৰত যিটো এটা লক্ষণবোৰ দেখা দিয়ে, সেইটো হ'ল যে প্ৰথমতে ইনিচিয়েল ষ্টেজত বগা হ'ব পাৰে, মুখৰ ভিতৰত বগা লেয়াৰ নিচিনা দেখিব পাৰে, বা লিজন বুলি যোনটো আমি কওঁ মেডিকেল টাৰ্মত, লিজন বগাও হ'ব পাৰে বা বগা হ'ব পাৰে। তো যেতিয়া আপোনালোকে এইবোৰ দেখিব মুখৰ ভিতৰত, তেনেহ'লে দেৰি নকৰিব। যোনে গুটকা টবেকো প্ৰডাক্টছবোৰ খাই আহে, যদি তেওঁলোকে এনেকুৱাবোৰ দেখিছে তেনেহ'লে লগালগ আপোনালোকে ডেণ্টিষ্টৰ ওচৰত যায়। ওচৰত যোন ডেণ্টিষ্ট আছে সেই ডেণ্টিষ্টৰ ওচৰত যায় কিনে লগালগ দেখাওঁ, তেওঁ আপুনি ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰি দিব, দেৰি নকৰিব। এনেকৈতো কেঞ্চাৰ হোৱাটোলৈকে আমি বচাব পাৰোঁ। একদম ইমান ডাঙৰ ষ্টেজলৈকে যদি ইনিচিয়েল ডায়েগন'চিছ হৈ যায়, তেনে ইমান ডাঙৰ ষ্টেজলৈকে নাপায়, ইনিচিয়েলি ঠিক হৈ যাব। আৰু ইমান বহুত বেছি পইচাও খৰচ হয়। মানুহ এজনৰ যিখিনি এটা ফেচ কৰে প্ৰব্লেম, যে কিমান ট্ৰিটমেণ্ট হয়, কিমান পইচা যায়, মানুহ এটা নিজেও বহুত কষ্ট পায়, ইমান দূৰলৈকে পাবই নালাগে। তো এইখিনি কথাই মই আপোনালোকক ক'বলৈ আছিল ওৰেল কেঞ্চাৰৰ বিষয়ে। বহুত বেছি ডিটেইলছত মই বহুত কিতাপী লেংগুৱেজত যাবও বিচৰা নাই, যিখিনি প্ৰেক্টিকেল কথা সেইখিনিকে ক'লোঁ। আপোনালোকে ওচৰ পাজৰে যদি কাৰোবাক দেখিছে গুটকা টবেকো প্ৰডাক্টছ খাই আছে, তামোল পাণ খাই আছে, তেন্তে তাহাঁতক কওক যে বস্তুটো লগালগ ষ্টপ কৰি দিবলৈ। তেতিয়াহে আমি মানুহবোৰ কেঞ্চাৰ হোৱাৰ পৰা বচাব পাৰিম। কাৰণ কিয় এজন মানুহ কেঞ্চাৰত মৰিব লাগে? মোৰ প্ৰশ্নটো এইটোৱে। যদি আমি জেনেটিক্সত কিবা আহিছে সেইটো বেলেগ কথা, সেইটো আমাৰ হাতত নাথাকে। আমি তামোল পাণ বা টবেকো গুটকা এইবোৰ খাই কিনে মানুহ এনেকৈ মৰিব পাৰি নেকি? মোৰ এইটোৱে মিছন যে মই মানুহক এটলিষ্ট এজন দুজন মানুহক হ'লেও মোৰ কথাখিনিৰ জৰিয়তে বচাব বিচাৰিছোঁ, যে আপোনালোকে সোনকালে যদি কোনোবা এইবোৰ হেবিটবোৰ আছে দেন আপোনালোকে বন্ধ কৰক, ডক্টৰৰ ওচৰলৈ যাওক, দেখাওক, তেতিয়াহে আমি চেঞ্জ আনিব পাৰিম।
চেঞ্জ আনিব পাৰিম যিমান যেনেকৈ পাৰে মোৰ ভিডিঅ'জবোৰ চাই কিনে যদি ভাল পাইছে আৰু ভাবে যে এইটো বহুত ইম্পৰ্টেণ্ট হয় কথাটো দেন প্লিজ শ্বেয়াৰ কৰিব আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব তেতিয়াহে মানুহৰ মাজলৈ এইটো গৈ পাব এই নিউজ এই যোনটো মই দিব বিচাৰিছোঁ কথাটো যোনটো মই এটা স্প্ৰেড কৰিব বিচাৰিছোঁ এৱেৰনেছ তেতিয়াহে মানুহৰ মাজলৈ এইটো বস্তু গৈ পাব ইমানেই মোক ক'ব আছিল আকৌ নেক্সট ভিডিঅ'টোত লগ পাম এটা নতুন টপিকেৰে তেতিয়ালৈ সকলোৱে ভালে থাকক কুশলে থাকক ধন্যবাদ